নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। 2024 চনৰ লোকসভা নিৰ্বাচন খেলিব নোৱাৰে ৰাহুল গান্ধীয়ে। বিপদে লগ এৰা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীৰ সাংসদ পদ স্থগিতাদেশৰ বাবে এখন আবেদন জনাইছিল ৰাহুল গান্ধীয়ে, কিন্তু আজি গুজৰাট উচ্চ ন্যায়ালয়ে নাকচ কৰিছে সেই আবেদন। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ উত্থাপন কৰিলে অসমৰ 40% আৰু 60%। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ 40% আমাৰ হাতত নাই আৰু 60% আমাৰ হাতত আছে। ইয়াত 40% কোন আৰু 60% কোন অসমৰ ৰাইজে নুবুজা নহয়। অসমৰ 40% হৈছে অসমৰ সংখ্যালঘু মুছলমান আৰু 60% হৈছে হিন্দু লোক। এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 40% অৰ্থাৎ মুছলমান আমাৰ হাতত নাই, কিন্তু 60% আমাৰ হাতত আছে। লগতে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে যে প্ৰত্যেক বছৰ আমি 1% কমি গৈ আছো। পৰৱৰ্তী খবৰটো হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাৰ আপত্তি দৰ্শাই দিল্লীত স্মাৰক পত্ৰ প্ৰদান আম আদমি পাৰ্টিৰ। আম আদমি পাৰ্টিৰ এটা সজাতি দলে দিল্লীস্থিত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ত অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আপক প্ৰতিনিধিত্ব কৰে ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই। আম আদমি পাৰ্টিয়ে 2001 চনৰ লোকপিয়লৰ ভিত্তিত প্ৰস্তুত কৰা খচৰাখনৰ বিৰোধিতা কৰি এই প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনায়। যিহেতু 2011 চনৰ লোকপিয়লৰ তথ্য আমাৰ হাতত আছে আৰু জম্মু আৰু কাশ্মীৰত 2011 চনৰ লোকপিয়লৰ ভিত্তিতহে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ইতিমধ্যে কৰিছে। সেয়ে অসমতো 2011ক বৃত্তিবৰ্ষ হিচাপে ল'ব লাগে। মাত্ৰ কেইটামান বছৰৰ বাবে কাৰ্যকৰী হ'বলগীয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণত কোনো সুফল নাপায় অসমৰ জনতাই। সেয়েহে 2026 চনৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'বলগীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে অসমতো এই কাম কৰা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগক কৰিবলৈ নিৰ্বাচন আয়োগে এৰি দিব লাগে। আন এটা খবৰ হৈছে অগ্নিগৰ্ভত পৰিণত হৈছে মণিপুৰ। 24 ঘণ্টাত 2 যুৱক এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা হৈছে। এতিয়াও অশান্ত হৈ পৰিছে মণিপুৰ। এতিয়াও অশান্ত হৈ আছে মণিপুৰ ৰাজ্য। শান্তি এতিয়াও স্থাপন হোৱা নাই মণিপুৰ ৰাজ্যত। ৰাজ্যখনত যেন এতিয়া প্ৰতি মুহূৰ্তত মৃত্যুৰ শংকা। হত্যা হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে মণিপুৰত বিগত 24 ঘণ্টাত অচিনাক্ত দুৰ্বৃত্তই 2গৰাকী যুৱক আৰু এগৰাকী মহিলাক গুলীয়াই হত্যা কৰে। এনে ঘটনাই মণিপুৰৰ পৰিস্থিতিক অধিক ভয়াৱহ কৰি তোলাৰ লগতে ৰাজ্যখনত জনসাধাৰণৰ নিৰাপত্তাৰ দিশটোক পুনৰবাৰ উন্মোচিত কৰি তুলিছে। আন এটা খবৰ হৈছে পত্নীক গামোচাৰে ডিঙি চেপি হত্যা কৰিলে স্বামীয়ে। আজি দবগাঁৱৰ বেলুগুৰিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। অভিযোগ অনুসৰি গামোচাৰে পত্নীৰ ডিঙি চেপি হত্যা কৰিলে নিজৰ স্বামীয়ে। নিহত মহিলাগৰাকীৰ নাম পম্পী শইকীয়া। আনহাতে অভিযুক্ত স্বামী পবিত্ৰ শইকীয়া বৰ্তমান পলাতক অৱস্থাত আছে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ এক ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ ৰাইজৰ যি ধৰণে আমাৰ ওপৰত আশীৰ্বাদ আছে, আমি নিশ্চিত অসমৰ 12খন লোকসভাৰ আসন জিকিবলৈ সক্ষম হ'ম। তাত কোনো ধৰণৰ সন্দেহ নাই বুলি মন্তব্য কৰিছে। লগতে মুখ্যমন্ত্ৰী শৰ্মাই কৈছে 3 গগৈ 3 দাস 3 শৰ্মা এই ব্যৱস্থাটো ভাল নহয়। আজি অসমখনত গগৈক দৰকাৰ, বৰপাত্ৰ গোহাঁইক দৰকাৰ, বুঢ়া গোহাঁইক দৰকাৰ, সন্দিকৈক দৰকাৰ, দাস কলিতাক দৰকাৰ, বড়ো কছাৰী মিচিঙক আমাৰ দৰকাৰ।